Welcome to my channel Learn English with Sapnali. তোমালোকে কিতাপখন লোৱা আৰু আজি নতুন লেসন এটা আমি পঢ়িম। মোৰ লগত তোমালোকে চাই যাবা আৰু কাৰেক্ট pronunciation শুনি চেষ্টা কৰিবা তেনেকৈ কোৱাৰ। মই লেসনটো পঢ়াই প্লাই বুজাই দিম আজি। Page number 21, The Joy of Helping. Joy ফুৰ্তি, হেল্পিং সহায় কৰা। কেতিয়াবা কামক সহায় কৰিবলৈ পালে আমাৰ বাৰু ফুৰ্তি নালাগে নে? সেই কথাই আমি এই লেসনটোৰ মাজেদি পঢ়িবলৈ পাম। এতিয়া তোমালোকে সবেই দেখিছা লকডাউন হৈ আছে আৰু টিভিত মাজে মাজে দেখিছা খবৰ কাগজতো দেখিছা মানুহবিলাকে টোপোলা বিলাইছে, যিবিলাক দুখীয়া যিবিলাকে কিনিব পৰা নাই তেওঁলোকক বিলাইছে। কেলে বিলাই পেলাই আমাৰ মনত আমি সন্তোষ পাওঁ। Okay, we'll start now. The school bell rang. আমি জানো স্কুলত এটা বেল থাকে আৰু হেতু মৰ্নিং এসেম্বলি হোৱাৰ আগতে বেলটো বজাই দিয়া হয়। কিহৰ কাৰণে? যাতে আমি সময়টো আমি গম পাওঁ, আমি সবেই গৈ পেলাই লাইনত থিয় হ'ব লাগে। তাৰে মিনিং নহয় জানো? Raju, Nita and Geeta rushed to school as they were getting late. Raju, Nita, Geeta তেওঁলোক খুস্কাৰি স্কুললৈ আহি আছিলে আৰু তেওঁলোকৰ দেৰি হৈছিলে, গতিকে তেওঁ খুব সোনকালে স্কুললৈ যোৱাৰ চেষ্টা কৰিছিলে যাতে তেওঁলোক স্কুলৰ মৰ্নিং এসেম্বলি হোৱাৰ আগতে স্কুলত সোমাব পাৰে। কাৰণ মৰ্নিং এসেম্বলি হোৱা মানে স্কুলৰ গেটখন তলা মাৰি দিয়ে আৰু তুমি এসেম্বলিটো ভাগ ল'ব নোৱাৰিবা, বাহিৰতে থাকি যাবা। The morning assembly was about to begin. আৰম্ভ হ'ব খুজিছে আৰু। Somehow they managed to join the assembly. আৰু কানে কান মাৰি তেওঁলোক মৰ্নিং এসেম্বলি জইন কৰিবলৈ পালেগৈ স্কুল। At the end of the assembly, the headmaster announced. Assembly শেষ হোৱাৰ পাছত তেওঁলোকৰ হেডমাষ্টাৰে এটা ঘোষণা কৰিলে। I have something very important to tell you. হেডমাষ্টাৰে ক'লে মোৰ তোমালোকক উদ্দেশ্য কৰি কিছুমান দৰকাৰী কথা ক'বলগীয়া আছে, তোমালোকে মন দি শুনিবা। We all know about the earthquake that occurred yesterday. তেওঁ ক'লে যে কালি ভূমিকম্প হোৱাটো আমি সকলোৱে গম পাইছোঁ। It destroyed many areas in our neighboring districts. আৰু এই ভূমিকম্পৰ ফলত আমাৰ কাষৰ ডিষ্ট্ৰিক্টবিলাকত বহুত ক্ষয়ক্ষতি হৈছে। People have lost their homes and belongings. মানুহে নিজৰ বহুমূল্য সম্পদ হেৰুৱাইছে, ঘৰ দুৱাৰ সম্পূৰ্ণ শেষ হৈ গৈছে, ড্যামেজ হৈ গৈছে। Many people have died and many have got injured. বহু মানুহ ঢুকাইছে আৰু বহুতে দুখ পাইছে। So we must help these people. আৰু সেই কাৰণে আমি যিখিনি আমি সুস্থভাৱে ভালকে আছো, আমাৰ যাৰ একো ক্ষতি হোৱা নাই, আমাৰ কি কৰ্তব্য সেই সময়ত আমি যাতে তেওঁলোকক সহায় কৰোঁ, আমাৰ অকমান সহায় তেওঁলোকক সকাহ দিব। Please contribute whatever is possible for you. আৰু তেওঁ সকলো ছাত্ৰ ছাত্ৰীলৈ এটা অনুৰোধ জনালে যে তোমালোকে যি যেনেকৈ পাৰা সহায় কৰা। আমি এই দুৰ্যোগৰ সময়ত যদি সহায় কৰোঁ তেওঁলোকেও সকাহ পাব আৰু আমাৰো খুব ভাল লাগিব। You can give food items, fresh or dry, water bottles, clothes, money, etc. তেওঁ ক'লে তোমালোকে খোৱা বস্তু দিব পাৰা, ড্ৰাই বা ফ্ৰেছ। ড্ৰাই মানে যেনে বহুদিন আমি তাত থ'ব পাৰোঁ যি বস্তু, আৰু ফ্ৰেছ মানে হ'ল যেনেকৈ শাক পাচলি বা ফল মূল। আৰু ড্ৰাইত আহে চাউল, দাইল, বিস্কুট, তেল, নিমখ, আলু, এইবিলাক ড্ৰাই ৰেচনত আহে।
water bottles, clothes, কাপোৰ কানি, money, পইচা এইবিলাক আমি যোনে যেনেকৈ পাৰোঁ আমি এইবিলাক দি সহায় কৰিব লাগে. Tomorrow, after morning assembly, we will collect your contributions and a team of teachers and students representing our school will go to the affected area and distribute these items among the earthquake victims. ভূমিকম্প হোৱাৰ পিছত যিখিনি ক্ষয়ক্ষতি হ'ল সেইখিনি পুৰাবৰ কাৰণে তেওঁলোকে দান বৰঙণি খুজিছে. সেই দান বৰঙণি খাদ্য, পানীৰ বটল, কাপোৰ, পইচা যি যেনেকৈ পাৰে তেওঁলোকক দিব কৈছে. আৰু তেখেতে কৈছে কাইলৈ মৰ্ণিং এছেম্বলি হোৱাৰ পিছত তোমালোকে আহি পেলাই স্কুলৰ প্লেগ্ৰাউণ্ডত জমা দিবা. আৰু এই স্কুলৰে কেইজনমান শিক্ষক, কেইজনমান ছাত্ৰ আমাৰ স্কুলখনক ৰিপ্ৰেজেণ্ট, আমাৰ স্কুলখনৰ হৈ তেওঁলোকে সেইখিনি লৈ গৈ পেলাই তাত বিলাই দিবগৈ মানুহৰ মাজত. During the lunch break, Nita, Geeta and Raju discussed what they would contribute. তাৰপিছত স্কুলত মধ্যাহ্ন ভোজনৰ সময় হ'ল. সেই সময়ত ৰাজু, নিতা, গীতাই আলোচনা কৰিছে তেওঁলোকে কি দিব কাইলৈ. ৰাজুৱে কৈছে I would like to give food items like bread, biscuits and fruits. ৰাজুৱে কি দিম বুলি কৈছে যে ব্ৰেড, বিস্কুট আৰু ফল-মূল. গীতাই কৈছে that's great. I will contribute some money and a carton of drinking water. গীতাই ৰাজুৰ কথাটো শুনি খুব ভাল পালে. কৈছে that's great, খুব ভাল. আৰু গীতাই কৈছে তেওঁ পানীৰ এক কাৰ্টুন দিব, অলপ পইচা দিব. নিতাই কৈছে please suggest what I should contribute. নিতাই তেওঁলোক দুজনৰ পৰা সহায় বিচাৰিছে যে তোমালোকে মোক কোৱাচোন মই কি দিলে ভাল হয়. ৰাজুৱে কৈছে why don't you bring some clothes? কৈছে তুমি অলপ কাপোৰ লৈ আহিব পাৰিবা নেকি? You can collect some from your neighbors' homes too. তুমি কিছু কাপোৰ নিজৰ ওচৰ চুবুৰীয়াৰ পৰাও গোটাই ল'ব পাৰিবা, গোটাই পেলাই তুমি লৈ আনিব পাৰিবানে? You can also collect some containers to store food. আৰু এই সময়ত আৰু কি বস্তু দৰকাৰ হয়? কিছুমান খালী টেমা, এই যে ত্ৰাণ সামগ্ৰীবিলাক যাব, সাহায্যৰ কাৰণে যিখিনি বস্তু যাব তেওঁলোকে ক'ত ভৰাই থ'ব? তেওঁলোকক খালী টেমাৰ দৰকাৰ আছে. সেইকাৰণে ৰাজুৱে তাইক বুদ্ধি দিছে যে তুমি কাপোৰৰ লগতে কিছুমান খালী টেমাও লৈ যাব পাৰা যাতে তেওঁলোকে বস্তুখিনি তাত থ'বলৈ সুবিধা হয়. That will be of great help to the affected people. এই ভূমিকম্পত যিখিনি ঘৰ দুৱাৰ ভাঙি চিঙি শেষ হৈ গ'ল তেওঁলোকৰ কাৰণে এইটো বৰ ডাঙৰ সহায় হ'ব. নিতাই ক'লে Thanks a lot, Raju, for your suggestions. I will try to collect what you have suggested. নিতাই ৰাজুক ধন্যবাদ দিলে যে তুমি বৰ ভাল কথা ক'লা. মই চেষ্টা কৰিম অলপ কাপোৰ কানি আৰু তেওঁলোকলৈ এইখিনি বস্তু লৈ যাবলৈ. তুমি যে মোক ইমান ভাল বুদ্ধি দিছা তাৰ কাৰণে ধন্যবাদ. এইখিনিতে ছাত্ৰ ছাত্ৰীসকল এটা কথা কওঁ, তোমালোকেও এই ধন্যবাদটো দিবলৈ শিকিবা. সৰু সৰু কথাটো হওক তোমালোকে মনত ৰাখিবা. কাৰোবাৰ পৰা কিবা উপকাৰ পালে সেইটো বস্তু নহ'লেও কোনোবাই যদি তোমালোকক ভাল কথা কৈ উপকাৰ কৰে, বস্তু দি উপকাৰ কৰে, ধন্যবাদ দিবলৈ নাপাহৰিবা. এইটো এটা বৰ ভাল কথা. গীতাই কৈছে Can anyone help me bring the bottles of water or shall I ask the shop to deliver them to the school? গীতাই কৈছে কোনোবাই মোক সহায় কৰিব নেকি পানীৰ বটলৰ কাৰ্টুনটো দাঙি অনাত, নে মই দোকানীক ক'ম যে তেওঁলোকে মোক কাৰ্টুনটো স্কুলত একেবাৰে দি যায়হি. ৰাজু I think you can talk to the headmaster. তেতিয়া ৰাজুৱে কি ক'লে যে এই কথাটো তুমি হেডমাষ্টাৰৰ লগত পাতা. Next day at school, all the children and teachers assembled in the school playground with their contributions.
তাৰ পাছৰ দিনা সকলো ছাত্ৰ ছাত্ৰী টিচাৰ সবেই নিজৰ নিজৰ বস্তু লৈ স্কুলৰ প্লেগ্ৰাউণ্ডত গোট খালে আৰু তেওঁলোকে ভাগে ভাগে বস্তুবিলাকৰ সজাই থলে The headmaster thanked all of them for their support. এই যে হেডমাষ্টাৰ গৰাকীয়ে এটা অনুৰোধ কৰোঁতেই যে তেওঁলোকে ইমান সঁহাৰি জনালে নিজৰ ভিতৰৰ পৰা তাৰ কাৰণে হেডমাষ্টাৰে তেওঁলোকক ধন্যবাদ জনালে The goods van and a team of teachers and students then left for their destination. আৰু ইতিমধ্যেই যিখন গাড়ীত তেওঁলোকে বস্তুখিনিক বুজা কৰি লৈ যাব গাড়ী আহি পালেহি কেইজনমান টিচাৰ আৰু কেইজনমান ষ্টুডেণ্টক লৈ তেওঁলোকে বস্তুখিনি গাড়ীত উঠাই তেওঁলোক নিজৰ য'ত গৈ পেলাই তেওঁলোকে বস্তুখিনি বিলাব তাত সেই জেগালৈ তেওঁ গ'লগে ডেষ্টিনেশ্যন হ'ল যিটো জেগালৈ তেওঁলোকে যাবলৈ থিৰাং কৰিছে সেইটো হ'ল তেওঁলোকৰ ডেষ্টিনেশ্যন In an hour, they reached the earthquake-affected place. In an hour, সেই 1 ঘণ্টাৰ ভিতৰত তেওঁলোক গুডছ ভেনখন তেওঁলোক গৈ সেই নিজৰ ডেষ্টিনেশ্যন পালেগে যি জেগাত তেওঁলোকে বিলাব বুলি থিৰাং কৰিছিলে They were very sad at the plight and misery of the people there. আৰু গৈ পাই তেওঁলোকে দেখি মন হাহাকাৰ কৰি উঠিলে কিয়নো মানুহৰ দুৰ্দশা দেখিলে আমাৰ বৰ দুখ লাগে নহয়নে They distributed the things among the people. আৰু তেওঁলোকে খুব ধুনীয়াকৈ সুচাৰুৰূপে বস্তুখিনি মানুহবিলাকৰ মাজত বিতৰণ কৰিলে Everyone was very grateful to the volunteers for their help. সবেই গোটেই মানুহখিনিয়ে তাৰ মাজত ভলাণ্টিয়াৰ্ছখিনি আছিলে তেওঁলোকে সহায় সহযোগ কৰি দিলে কেনেকৈ দিব লাগিব চিনাক্ত কৰি দিলে কাকাক দিলে ভাল হ'ব কাৰণ তাতো সব একেলগে জমা হৈ আছে কোনটো কাৰ ফেমিলিৰ কোনে যাতে সবেই পায় সেইটো ধুনীয়াকৈ বিভাজন কৰি ভলাণ্টিয়াৰ্ছলে তাহাঁতক সহায় কৰি দিলে বস্তুখিনি ভালকৈ বিলোৱাত The team members felt very happy to have helped the people in distress. Distress সেই দুখৰ সময়ত তেওঁলোকে যে টিম মেম্বাৰ্ছখিনি খুব মনত আনন্দ পালে যে আমি যে অকণমান তেওঁলোকৰ দুখখিনি যেন কমাব পাৰিলোঁ এইখিনি বস্তু দি তেনেকুৱা তেওঁলোকৰ লাগিছে দি পেলাই তেওঁলোকে সুখ অনুভৱ কৰিছে দি Raju said to himself, helping people in need is a really wonderful feeling. আৰু ৰাজে নিজৰ মনতে মানে কি ফিল কৰিছে কেনেকুৱা নিজৰ এই কামটো কৰাৰ পিছত তাৰ মনৰ ভাৱটো কেনেকুৱা হৈছে নিজে নিজে কৈছে যে মানুহক দৰকাৰৰ সময়ত বা মানুহৰ কষ্টৰ সময়ত দুখৰ সময়ত যদি আমি তেওঁলোকক সহায় কৰিব পাৰোঁ উপকাৰ কৰিব পাৰোঁ তেতিয়াহ'লে কিমান যে মনটো ভাল লাগে সেইটো মানে বুজাব নোৱাৰি The next time I see anyone in such a plight, I must try to help. আৰু আকৌ যদি মই এনেকুৱা ধৰণৰ অৱস্থা এটা দেখোঁ ক'ৰবাত মানুহৰ দুখ যন্ত্ৰণা দুৰ্দশা তেতিয়াহ'লে মই তেওঁলোকক যৎপৰোনাস্তি সহায় সহযোগ কৰিবলৈ আগবাঢ়ি যাম আকৌ মই তেনেকুৱা এটা কাম কৰিম তেতিয়াহ'লে এই লেচনটোৰ পৰা আমি কি বুজিলোঁ যে কোনোবা দুখত থকা মানুহ কোনোবা সংকটত পৰিছে তোমাৰ যি আছে কাৰোবাৰ খাবলৈ নাই তোমাৰ বহুত আছে অকণমান দি পেলাই খাবা মনটো ভাল লাগিব তোমাৰ বহুত কাপোৰ আছে কাৰোবাৰ নাই কিবা অকণমান দিবা তেতিয়াও ভাল লাগিব মানুহ দুখত থাকিলে তোমাৰ যদি মনে কয় মই অকণমান দিওঁ নেকি তেতিয়াহ'লে ৰৈ নাথাকিবা হেল্প কৰিবা এবাৰ হেল্প কৰিলে তোমাৰ মনটো চাবাচোন ইমান ভাল লাগিব তেতিয়াহ'লে তোমালোকে বুজি পালা নহয় The joy of helping লেসনটো আকৌ পঢ়িবা মই যেনেকৈ উচ্চাৰণ কৰিছোঁ তেনেকৈ চেষ্টা কৰিবা যিহেতু ভিডিঅ' ৰূপত দিয়া আছে বাৰে বাৰে শুনিবা বাৰে বাৰে ক'বা আশা কৰোঁ তোমালোকৰ এই লেসনটো বুজাত অসুবিধা নহ'ব আৰু ভাল লাগিল চাগে Thank you